হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ। আৰু আজি আমি বন্ধু বান্ধৱী কেইজনমান আৰু শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ মিলি গৈ আছোঁ আমাৰ ব্ৰেইল পদ্ধতিৰ আৱিষ্কাৰক মহামানৱ লুই ব্ৰেইলৰ যি প্ৰতিমূৰ্তি আমাৰ বিদ্যালয়ৰ পৰা স্থাপন কৰিবলৈ দিছিলে, এয়া আজি আমি আনিবলৈ গৈছোঁ আৰু আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো কৰি কিনে চাই যাব। এতিয়া আমি উঠিলোঁ ব্ৰেইলৰ মূৰ্তিভাগ আনিবলৈ গৈ আছোঁ। আপোনালোকে চাবতে টেম্পুত গৈ আছোঁ। গাছ ভিডিঅ'টো ভাল পাব। গাছ এতিয়া আমি গৈ আছোঁ, বেছি দূৰ নহয়, অলপমান 10 মিনিটমান লাগিব। আৰু গাছ এনেকৈ নাম গাই আমি সকলোৱে মিলি এতিয়া গৈ আছোঁ খনিকৰ ঘৰলৈ, যি মহামানৱ লুই ব্ৰেইলৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ দিছিলে। আমি এতিয়া সেইখন প্ৰতিমূৰ্তি আনিবলৈ গৈ আছোঁ। আৰু গাইজ আমি আহি পালোঁ এয়া খনিকৰৰ ঘৰ, আৰু এইখন ঘৰতে মহামানৱ লুই ব্ৰেইলৰ প্ৰতিমূৰ্তিভাগ বনোৱা হৈছে। আৰু গাইজ আহি কিনে এইফালে আমি সকলোৱে বহি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া অলপমান সেৱা জনাই মূৰ্তিভাগ আমাৰ স্কুললৈ লৈ যোৱা হ'ব। আৰু গাইজ এইগৰাকী হৈছে আমাৰ প্ৰিন্সিপাল বাইদেউ আৰু এইজন হৈছে আমাৰ ইন্দ্ৰ ছাৰ। আৰু তেখেতে আমি দেখিছোঁ বৰ সুন্দৰভাৱে মূৰ্তিভাগ নিৰ্মাণ কৰি আমালৈ আগবঢ়াই দিছে। গতিকে এই মূৰ্তিভাগৰ যি নিৰ্মাণত তেওঁ যি গুৰু দায়িত্ব বহন কৰি তেওঁ মূৰ্তিভাগ আমালৈ আগবঢ়াই দিলে, আমি আজি এই শুভ মুহূৰ্তত নিবলৈ আহিছোঁ। আৰু আমি ৰাজীৱ দেৱক এখনি ফুলাম গামোচা বিদ্যালয়ৰ তৰফৰ আৰম্ভণিতে নমস্কাৰ। ভগৱন্তই আৰু গাইজ আমি এতিয়া শেষত মহামানৱ লুই ব্ৰেইলৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিক আমি সকলোৱে মিলি সেৱাভাগ জনাই আছোঁ। আৰু ইয়াৰ পিছত আমাৰ স্কুললৈ লৈ যোৱা হ'ব। আৰু গাইজ সেৱা জনোৱা হৈ গ'ল। আৰু এতিয়া আমাৰ ইন্দ্ৰ ছাৰ আৰু ৰাজীৱ দা যোনে লুই ব্ৰেইলৰ মূৰ্তি নিৰ্মাণ কৰিছিল, এখেতে দুজনে আমাৰ লুই ব্ৰেইলৰ মূৰ্তিটো গাড়ীত উঠাই দি আছে। আৰু এতিয়া আমি স্কুললৈ লৈ যাম। তুমি অকণমান উঠি আহা মাজত দি দিওঁ। আৰু গাইজ উঠি ল'লোঁ গাড়ীত, আৰু এতিয়া আমি গৈ আছোঁ স্কুললৈকে। আৰু গাইজ এখেত আমাৰ আছিয়া বাইদেউ। আৰু গাইজ আহিলোঁ স্কুল, আৰু মহামানৱ লুই ব্ৰেইলৰ যি প্ৰতিমূৰ্তিভাগ, এয়া আমি ছাৰ বাইদেউ, আমি ছাত্ৰ ছাত্ৰী সকলো বন্ধু বান্ধৱী সকলোৱে মিলি লৈ আহিলোঁ। এতিয়া আমাৰ প্ৰিন্সিপাল বাইদেউৰ ৰুমত আছে। আৰু গাইজ এয়া আপোনালোকে চাব পাৰিছে শেষত লুই ব্ৰেইলৰ যি প্ৰতিমূৰ্তি, এয়া আমাৰ প্ৰিন্সিপাল বাইদেউৰ ৰুমত ধুনীয়াকৈ থোৱা হৈছে। এয়া শেষত আপোনালোকক দেখাইছোঁ। গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। কোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি